Welcome to my YouTube channel Dhamaka Vlog guys. আজি এটা নতুন মানে ব্লগেৰে আপোনালোকৰ মাজলৈ মই আহি গলো। আজি যেহেতু হোলি হয় সেই কাৰণে ভাবিছো যোৱাকালি নেখেলিলো আজি আমি অলপ খেলি আহো। মানে এতিয়া মামাহঁতৰ ঘৰত যাব ওলাইছো। মামাহঁতৰ ঘৰৰ পৰা আহি সিধা একদম মোৰ লগটোৰ ঘৰত যাম। তাৰ লগত আজি এটা মানে প্ৰেংক এটা কৰিম মানে এনেকুৱা এটা প্ৰেংক নহয় bare কি গম নাপায় কি বস্তু কৰিম কি গম নাপায়। গতিকে ভিডিঅটো আপোনালোকে শেষলৈ চাই থাকিব। বলক ভিডিঅটো আৰম্ভ কৰি দিও। গাইস মামাহঁতৰ ঘৰ আহি পাই গলো কিন্তু ইয়াতে কিবা হোলি ৰং হাৰ হুৰে নাই। কিবা হৈ আছে এই ঘৰৰ ভিতৰত যাই চাওঁ ৰ'ব ক'ৰবাত আকৌ ধৰি হেঁচা মাৰি ধৰি বোকাত নেতেলে যে মানে লেতেনে কি সেই নেতেলা আৰে কিবা আৰু এটা মানে বোকাত মানে নেদিলেই হ'ল আৰু বোকা নেদিলেই হ'ল গতিকে বলকচোন সেই ঘৰৰ ভিতৰত যাওঁ কিবা কৰি আছে এইফালে মানে বোকাত মানে লেতুৱা লেটি একদম পূৰা হৈয়ে গৈছে এইফালে চাওকচোন কি জেগা বোকা খেলি আছে চবে বোকা খেলি আছে মই আকৌ ধুনীয়াকৈ আহি আছোঁ ক'ৰবাত মোক ইয়াতে হেঁচা মাৰি নথলে হ'ল আৰু এইফালে আকৌ মুৰ্গীয়েও এটা পাৰি আছে ধুনীয়াকৈ ইয়াতে এই বোকাত খেলি গেলে আৰে কি বোকা খেলি আছে চাওকচোন যিহেতু এইটো একদম পূৰা বোকা কৰি দিছে খোজ কাঢ়িব পৰা নাই বোকাৰ কাৰণে একদম চুলি চাওক না জট লাগি যোৱাৰ নিচিনা হৈ গৈছে আৰু এইফালে এই বাকত একেবাৰে মুখে চুকে লেপন দি দিছে গাইছ এইটো ভাগি নহয় হেল্ল' বুলি কৈ দিয়ে হেল্ল' এই ইউটিউবত হেল্ল' বুলি কয় হেল্ল' গাইছ বুলি কয় হেপ্পী হোলি অলপ ভালকৈ হেপ্পী হোলি বুলি কৈ দিয়ে হেপ্পী হোলি বুলি কৈ দিয়ে অলপমান জোৰকৈ চবকে কৈ দিয়া চবকে মোৰ ফালৰ পৰা হেপ্পী হোলি আৰু ধুনীয়াকৈ ফাকুৱা চাকুৱা দি দিলে নাকা চাকা সোমাই গৈছে আৰু এইফালে মামা বহি আছে সেইকাৰণে কথা পাতি মামী একদম পূৰা পাকঘৰৰ ভিতৰত আঞ্জা কাটাত ব্যস্ত আৰু দাদা ভিতৰত তাক মানে বোকাত লেতেৰা বোলে এনেকুৱা চবে বোকাত লেতেৰাব আহিছে সেইকাৰণে ভয়তে ঘৰৰ ভিতৰত এনেকৈ লুকাই আছে সেইকাৰণে এতিয়া যাওঁ গাইছ অৱস্থা কি হৈ আছে নাজানো মাত্ৰ আমি এতিয়া মানে মামাহঁতৰ ঘৰৰ পৰা আহি ইয়াতে পাই গ'লোঁ ইয়াতে এতিয়া আমি হোলি খেলিম বুলি ভাবিছোঁ কিন্তু চলিয়া নাই দেখোন এই কিবা আনিব গৈছে কিবা এই কিবা কৰি আছে মোক মানে কিবা অত্যামি কৰিম বুলি ভাবি আছে আৰু কি কিবা কৰে পানী নহয় পানী মাৰি চিষ্টেমটো নহয় মানে পৰীক্ষা হৈ আছে যে কাৰণে আৰু পানীৰ কাৰণে সেই পানীত খেলা নাই আৰু এই ইয়াক ভাবিছিলোঁ ইয়াৰ মাথাত এটা কণী ভাঙি কিন্তু দোকানে বন্ধ আজি কি কৰিম আৰু এয়া গাইছ এইটো সি মানে ফিচকাৰীত মানে এয়া ভৰাই ফাকুৱা ভৰাই মোৰ গাত মাৰিছে তাক সেইকাৰণে তাক বলাটো ল'ব লাগিব সেইকাৰণে বলক এটা কণী কিনি লৈ আহিব বুলি ভাবিলোঁ মানে ওচৰত এখন দোকান খোলা দেখিলোঁ তাৰ পৰা ধুনীয়াকৈ এটা কণী কিনি লৈ আহোঁ বলক গাইছ তাক মানে মূৰত ভাঙিব লাগিব গাইছ এইটো বাহুবলী কণী কিনি লৈ আহিছোঁ তাৰ মাথাত আৰু আজি এইটো ভাঙিম আৰু একদম থেপাকৈ ভাঙি দিম বলক সি মানে ভিতৰত আছে কি কৰি আছে বা তাৰ মাথাত ধুনীয়াকৈ ভাঙি থৈ আহোঁ মই ভাঙি দিবই নাপালোঁ মানে মোৰ মাথাত ইমানে ভাঙি অলৰেডি মানে ক্লিয়াৰ কৰি দিলে তাৰ কণীটো ভাঙি দিওঁ ইয়াৰ মাথাত ধুনীয়াকৈ ভাঙি দিলোঁ ধুনীয়াকৈ ইয়াক খুৱাইও দিলোঁ অলপমান কি মজা লাগে খুৱাই দিলোঁ অলপমান এই পানী মাৰিব পানী মাৰিব আহিছে কণী খাই কণী খাই অৱস্থা বেয়া মুখৰ মাৰিছে নেকি পিছে গাইছ অকস্মাত কি হ'ল নাজানো মোৰ এডাল মানে বেয়া হৈ গ'ল মানে চাউণ্ডটো নহা হৈ গ'ল সেইকাৰণে মাজতে মই ভিডিঅ'বোৰ মানে ভইচ অভাৰ কৰিব লগা হৈ গ'ল চ' আজি ভিডিঅ'টো ইমানে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাষ্ট এনেকুৱা কিছুমান ভিডিঅ' চাব পাৰিব বাই